হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল চাগৈ। মই মুনমি হাজৰিকাই আপোনালোকৰ মাজলৈ এটা হিন্দী ব্যাকৰণ সন্দৰ্ভত কুৱেশ্যন আগবঢ়াব বিচাৰিছোঁ। ফ্ৰেণ্ডছ, হিন্দী ব্যাকৰণনো কাক বোলে, কেই প্ৰকাৰৰ, এই বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ। বলকচোন ফ্ৰেণ্ডছ, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যনটো হ'ল, হিন্দী में व्याकरण किसे कहते हैं? व्याकरण के कितने भाग हैं? लिखो। जवाब: जिस पुस्तक पढ़ने से कोई भाषा सही ढंग से लिखने और बोलने की परिपाटी सीख सकते हैं, उसे व्याकरण कहते हैं। व्याकरण के 3 भाग होते हैं: वर्ण विचार, शब्द विचार, वाक्य विचार। ফ্ৰেণ্ডছ, ব্যাকৰণৰ ওপৰত মোৰ এইটোৱে কুৱেশ্যন আছিলে। আপোনালোকে এই কুৱেশ্যনটোৰ দ্বাৰা অলপ হ'লেও যদি উপকৃত হ'ম বুলি ভাবিছে আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফ্ৰেণ্ডছ, আজিলৈ আহোঁ, পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।